আহিলি তই আহিলি কালিৰ পৰা একো এটা খোৱা নাই কি কৰো ইমান ভোক লাগিছে এই কৃষ্ণৰ দোকানত যাওঁ নেকি কিবা বাকি চাকি আনিব পাৰো নেকি দাদা কিবা এটা দিয়ক না খাবলৈ এই তোৰ কি লাগে ৰাতিপুৱা দিয়ক না কিবা এটা দিয়ক না কালিৰ পৰা একো খোৱা নাই কাম কৰি খাব নোৱাৰো মোকতো কোনো কামত নলয় মোৰ যে 18 বছৰ হোৱা নাই যে দাদা দিয়ক না প্লিজ কথা বলা নাকান্দিবা ভাইটি নাকান্দিবা ভাইটি আহা ইয়া দেখা তুমি কামটো ভাল কৰা নাই দেই নহয় যদি সহায় কৰিব নোৱাৰা তেনেহ'লে এনেকৈ কৰিব নাপায় ভাইটি তুমি অলপ ইয়াত ৰখা মই এটা কিবা বস্তু আনি আছো ভাইটি তোমাক তো মই কিবা দিব নোৱাৰিম ভাইটি কালি তো 15 আগষ্ট তুমি তো জানাই পতাকা কিনি লোৱা তুমি তো জানাই ঘৰে সকলোৱে পতাকা লগাব লাগে তুমি পতাকা কিনি বিক্ৰী কৰিবা ভাইটি তুমি কাৰো ওচৰত হাত পাতিব নালাগে তুমি পতাকা কিনি বিক্ৰী কৰি আৰু পতাকা আনিবা তুমি এতিয়া যোৱা हम जिएंगे और मरेंगे हम जिएंगे और मरेंगे ऐ वतन तेरे लिए अपना करेंगे हर कर्म अपना करेंगे ऐ वतन तेरे लिए दिल दिया है जा भी देंगे ऐ वतन तेरे लिए दिल दिया है जा अपना करेंगे ऐ वतन तेरे लिए दिल दिया जा भी देंगे ऐ वतन तेरे এখন সাইকেল আইতে মই যাও আপনি একটু লাগাও हाँ जो तुम দাদা রাখক কি হল পতাকা এখন ল নাই মই এইবিলাক নলও কালি 15 আগষ্ট নাজানে নেকি মই জানো এইবিলাক বস্তু লবলৈ মোৰ পইচা নাই লকলে দাল সাইতে अरे अपनी पागल नेকি হ্যাঁ এনেকা কিয় দলিয়াই পেলাইছে জাতীয় পতাকাখন আপুনি কি নাজানে নেকি এই পতাকাখন আমাৰ দেশৰ ভৱিষ্যত কোনে অধিকাৰ দিছে এই পতাকাখন দলিয়াই পেলাবলৈ মই নলও তাৰ পিছতো মোক কৈ আছে লবলৈ আপুনি নলয় সেইটো মানিছো কিন্তু আপুনি এনেকা পতাকাখন দলিয়াই পেলাবলৈ কোনে অধিকাৰ দিছে আপুনি ক'ত অধিকাৰ পালে আপুনি নাজানে নেকি এই পতাকাখনৰ কাৰণে আমাৰ দেশৰ কিমান বীৰ শ্বহীদ হ'ব লগা হৈছে আপুনি জানিব লাগে আপোনাকতো দেখি বহুত ভদ্ৰ নিচিনা লাগিছে আপুনি নাজানে নেকি এই পতাকাখন আমাৰ দেশৰ গৌৰৱ আপোনাৰ লগত কথা পাতিবলৈ ঘিণ লাগিছে ব'লা ভাইটি
ইহঁতৰ লগত কথা পাতিব নাপায়? কামটোতো মই বেছি ভাল কৰা নাই। ভাইটি শুনাচোন শুনা। কি হ'ল? ভাইটি মোৰ ভুল হৈ গ'ল, এনেকুৱা কৰিব মোৰ নালাগে। পতকা দিয়া পতকা এইখনৰ দাম কিমান? আপোনাৰ 70 টকা হৈছে। যাওঁ, তোমালোকেও যোৱা। হেল্ল' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভিডিঅ'টি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু সকলোকে আহ্বান, স্বাধীনতা দিৱস সকলোৱে উলহ মালহেৰে পালন কৰক। জয় হিন্দ।